আসসালামু আলাইকুম। আজি যেহেতু এটা গুরুত্বপূর্ণ দিন, যেটা সবে বরাতৰ দিন, কারণ এজন মুসলমান হয়ে যদি আজি দিনটোৰ বিষয়ে, রমজান মাহৰ বিষয়ে বা সবে বরাতৰ বিষয়ে ফজিলত বা ইয়াৰ উচ্চ ইয়াৰ কাম, ইয়াৰ মর্যাদা কিমান, এজন মুসলমান যুৱক হৈ যদি বুজি নাপাওঁ, এইটো সবচে ডাঙৰ এক আফসোস আৰু সবচে ডাঙৰ এক দুৰ্ভাগ্যৰ কথা। গতিকে প্ৰত্যেকজন মুছলমানে সবে বৰাত আৰু মাহে ৰমজান ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল প্ৰত্যেকৰে জনাৰ প্ৰয়োজন আছে। এটা রমজান মাহলে 15টা দিন বাকি থাকোতে ইয়ার যেহেতু সবে বরাতের দিন পালন করা হয় শ্রাবণ মাহর 15 তারিখে, নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শ্রাবণ আৰু রজব আৰু শ্রাবণ মাহ আৰু রমজান মাহৰ উপলক্ষে দোয়া কৰিছিলে। দোয়াটো হৈছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আল্লাহুম্মা বাৰিক লানা ওয়া রাজাব ওয়া শাবান ওয়া বাল্লিগনা রমাজান। তেনেকৈ দোয়া কৰিছিলে। আৰু প্ৰত্যেক বছৰে বছৰে ৰমজান মাহৰ আগত এনেকৈ সবে বরাত পালন কৰা হয়। আৰু সবে বরাতৰ দিনা এক বৃহৎ এক ফজিলতৰ দিন। সকলোৱে দোয়া কৰিব লাগে আত্মীয়ৰ কাৰণে, নিজৰ কাৰণে, যেহেতু ৰমজান মাহৰ কাৰণে প্ৰস্তুতি, সকলোৱে দোয়া কৰিব লাগে আল্লাহে যাতে সকলোকে শান্তিৰে, সুখেৰে আৰু লগতে সুস্বাস্থ্যৰে যাতে সকলোকে ৰোজা ৰখাৰ তৌফিক দিয়ে, তেনেকুৱা ধৰণে দোয়া কৰিব লাগে। কাৰণ এইবোৰ দিন হৈছে ইবাদত কৰাৰ সুযোগৰ দিন। এনেকুৱা সুযোগ হেৰুৱাব নালাগে, কাৰণ ইবাদত হৈছে সদায় নিজৰ কাৰণে কৰা বস্তু। গতিকে আল্লাহ সুবহানাহু ওয়া তাআলা আমাক কৈছে ফাজকুৰুনি, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ফাজকুৰুনি আজকুৰুকুম, তোমালোকে মোক স্মৰণ কৰা, মই তোমালোকক স্মৰণ কৰিম। গতিকে জান্নাত আমাক দৰকাৰ, আৰু জান্নাত সৃষ্টি কৰা কোন? আল্লাহ সুবহানাহু ওয়া তাআলা। গতিকে আমি যেতিয়া বেছিকে আমল কৰিম, বেছিকে কাম কৰিম, তেতিয়া আমাৰ জিন্দগীত ভাল হ'ব। গতিকে এইটো বহুত গুৰুত্বপূৰ্ণ আজি তিথি হয়, যাক সবে বৰাত মোৰ ফালৰ পৰা সকলোলৈ থাকিলে শুভেচ্ছা থাকিলে। আল্লাহে সকলোকে ভালে ৰাখক, সকলো বিশ্ববাসীকে ভালে ৰাখক, ভাৰতবাসী আৰু অসমৰ সকলোকে পৰিয়ালকে মোৰ ফালৰ পৰা থাকিলে সবে বৰাতৰ শুভেচ্ছা। আৰু যেহেতু ৰমজান মাহ অতিকৈ এটা ত্যাগৰ মাহ, ইছলাম ধৰ্মৰ অন্যতম এটা গুৰুত্বপূৰ্ণ মাহ, যেহেতু তাৰ বহুত কাহিনী আছে, এতিয়া বাৰু সেইবোৰ ক'বলৈ নাযাওঁ, কিন্তু এটা গুৰুত্বপূৰ্ণ মাহ হয় ৰমজান মাহ। ৰমজান মাহৰ আগতেই ইয়াত যিহেতু এইটো তিথি পালন কৰা হয়, যাক আমি গাঁৱলীয়া ভাষাত, আমি গাঁৱৰ ভাষাত পিঠা খোৱা তিথি বুলিও কোৱা হয়। গতিকে সকলোকে মোৰ ফালৰ পৰা হেপ্পী, মানে কি কয়, সবে বৰাত মুবাৰক।